আজি আমি গৰ্ভৱতী মহিলাৰ অষ্টম মাহ অৰ্থাৎ 8 মাহৰ বিষয়ে জানিম। আজি আমি মাকৰ বিষয়ে, শিশুটোৰ বিষয়ে কেইটামান দৰকাৰী কথা আৰু শেষত কেইটামান সাৱধানতা জানিম। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে জানো আহক মাকৰ বিষয়ে। এইখিনি সময়ত মাকগৰাকীয়ে অলপ সাৱধানভাৱে চলিব লাগে। কিছু ক্ষেত্ৰত দেখা যায় যে কিছুমান অসাৱধানতাৰ বিষয়ে কেতিয়াবা তেওঁলোকৰ প্ৰি ডেলিভাৰীও হোৱা দেখা যায়। গতিকে আপোনালোক সাৱধান হৈ থাকক। আৰু এইখিনি সময়তে মাকগৰাকীৰ শৰীৰত কিছুমান সৰু সৰু প্ৰব্লেমে দেখা দিয়ে। এইখিনি সময়তে মাক আৰু শিশুৰ ওজন ভালকৈ বাঢ়িবলৈ ধৰে। সোনকালে মাকগৰাকীৰ ৱেইট গেইন হয়, কাৰণ গৰ্ভাশয়ত শিশুটোৰ ওজন বাঢ়িবলৈ ধৰে। ফলত মাকগৰাকীৰ ওজন বঢ়া দেখা যায়। তাৰোপৰি যিসকলে প্ৰথমবাৰ গৰ্ভৱতী হয় তেওঁলোকে খুব চিন্তা কৰে এই বিষয়ত যে কি হ'ব বা কি নহ'ব, সোনকালেই শিশুটোৰ জন্ম হৈ যায় নেকি, এনেধৰণৰ তেওঁলোকৰ কিছুমান চিন্তা আহে। তেওঁলোকে এনেধৰণৰ ষ্ট্ৰেছবোৰ ল'ব নালাগে। আপোনালোকে ডাক্তৰৰ পৰামৰ্শ মতে চলক, সাৱধানে চলক, লগতে ৰেষ্টত থাকক। কাৰণ আপোনালোকে যদি বেছি ষ্ট্ৰেছ লয় ইয়াৰ ফলত আপোনালোকৰ হাইপাৰটেনশ্যন বাঢ়িব পাৰে, লগতে গেছ হ'ব পাৰে। গতিকে এইবোৰৰ ফলত শিশুটোৰ ৱেইট গেইনত কিছু বাধা আহিব পাৰে। সেয়েহে আপোনালোকে একেবাৰে চিন্তা নকৰিব, হাঁহি ফূৰ্তি কৰি থাকক। এতিয়া জানো মাকগৰাকীৰ কি চেঞ্জেছ আহিব। এইখিনি সময়তে শিশুটোৰ আৰু মাকৰ মাজত বহুখিনি চেঞ্জেছ আহে। প্ৰথম কমন চেঞ্জেছ কিছুমান প্ৰায় মহিলাৰে গাত দেখা যায়। অৱশ্যে এইবোৰ সকলোৰে ক্ষেত্ৰত নহয়, বেছিভাগৰ ক্ষেত্ৰতে দেখা যায়। সেয়া হৈছে উশাহ লোৱাত কষ্ট। আপোনালোকৰ উশাহটো খুব চুটি হৈ যাব পাৰে বা অকণমান কিবা কৰাৰ লগে লগে আপোনালোকৰ উশাহটো ঘন হৈ পৰিব পাৰে বা বেছি কথা ক'লেও আপোনালোকৰ উশাহটো চুটি হৈ পৰিব পাৰে। আচলতে এইটো এই কাৰণেই হয় কাৰণ এইখিনি সময়ত শিশুটো ভালকৈ ডাঙৰ হৈ পৰে, ফলত মাকৰ লাঞ্চত তেওঁলোকে হেঁচা দিয়ে। সেয়েহে মহিলাগৰাকীৰ উশাহ ল'বলৈ অকণমান অসুবিধা হয়। এইটো একেবাৰে সাধাৰণ কথা। গতিকে আপোনালোকে বেছি চিন্তা নকৰিব। যদি অতিপাত তেনেকুৱা হৈছে তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব। ইয়াৰে পিছত হৈছে আপোনালোকৰ পেটৰ বিষ হ'ব পাৰে। সাধাৰণভাৱে বহুতৰে পেট বিষোৱা দেখা যায়। আচলতে এইটো বহুতে লেবাৰ পেইন বুলি ভাবে, কিন্তু যদি খুব কম পৰিমাণত বিষাইছে তেতিয়াহ'লে এইটো লেবাৰ পেইন নহয়। আপোনালোকে ইয়াৰ বাবে চিন্তা নকৰিব। খুব কম পৰিমাণত বহুতৰে পেটৰ বিষ হয়, এইটো সাধাৰণ কথা হয়। ইয়াৰ উপৰিও আপোনালোকৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ এইখিনি সময়ত বাচ্ছাটো ভালকৈ ডেভেলপ হয়। সেয়েহে শিশুটোৱে এইখিনি সময়ত আপোনালোকৰ ইণ্টেষ্টাইনত হেঁচা দিব পাৰে, ফলত আপোনালোকৰ কনষ্টিপেশ্যনৰ দৰে সমস্যা হোৱা দেখা যায়। ইয়াৰ পিছত আপোনালোকৰ পিঠিৰ বিষ হ'ব পাৰে বা কঁকালৰ বিষ হ'ব পাৰে, কাৰণ এইখিনি সময়ত আপোনালোকৰ পেটৰ যিটো চাইজ সেইটো ইনক্ৰিজ হয়। গতিকে আপোনালোক অকণমান ভাজ খাই পৰে। সেয়েহে বেক পেইন হোৱা দেখা যায়, যিটো একেবাৰে কমন হয়। ইয়াৰ পিছত আপোনালোকৰ ব্ৰেষ্টৰ পৰা অকণমান গাখীৰৰ দৰে ওলাব পাৰে বা কেতিয়াবা পানীৰ দৰে ওলায়। এইটো একেবাৰে কমন হয়। মই ইয়াৰ আগৰ ভিডিঅ'টোতো ইয়াৰ বিষয়ে কৈছোঁ। ইয়াৰ পিছত এইখিনি সময়ত এচিডিটিৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে যেতিয়াই খাই বস্তু খালে ওলাই আহে নিচিনা লাগে, কাৰণ বাচ্ছাটো যিহেতুকে এইখিনি সময়ত ডাঙৰ হৈছে, গতিকে তেওঁলোকৰ হেঁচাত এনেকুৱা হয়। এইটো সাধাৰণ কথা হয়। ইয়াৰ পিছত আপোনালোকৰ বাৰে বাৰে পেচাব লগাৰ দৰে হ'ব। শিশুটোৰ মূৰটোৱে ব্লাডাৰত প্ৰেছাৰ দিব, ফলত পেচাব লগাৰ দৰে আপোনালোকৰ ঘনাই ঘনাই লাগি থাকিব পাৰে বা কেতিয়াবা আপোনালোকৰ পেচাবো ওলাব পাৰে। এতিয়া আমি শিশুটোৰ বিষয়ে জানো আহক। এইখিনি সময়তে শিশুটোৰ যিটো হাইট সেইটো 14 পৰা 18 ইঞ্চি হোৱা দেখা যায়। আৰু শিশুটোৰ যিটো ওজন সেইটো আপোনাৰ 1.5 কেজিৰ পৰা 2 কেজিলৈকে হোৱা দেখা যায়। কিছু ক্ষেত্ৰত কিছুমান শিশুৰ ইয়াতকৈও বেছি হোৱা দেখা যায়। আপোনাৰ শিশুটো এতিয়ালৈকে ভালকে ডেভেলপ হৈ গৈছে। যদিও প্ৰি ডেলিভাৰী হয় তেতিয়াহ'লেও শিশুটোৱে ধুনীয়াকে ছাৰ্ভাইভ কৰিব পাৰিব, একো অসুবিধা নহয়। এতিয়ালৈকে শিশুটো গোটেইখিনি মেচিয়ৰ্ড হ'লেও লাংটো সম্পূৰ্ণৰূপে মেচিয়ৰ্ড হৈ নুঠে, কিন্তু যেতিয়া আপোনাৰ 36 সপ্তাহটো পাৰ হৈ যাব তেতিয়া শিশুৰ লাঞ্চটো ভালকৈ মেচিয়ৰ হৈ উঠে। শিশুটোৰ স্কিনটো ভালকৈ হৈ যায়, কালাৰ আহিব ধৰে। বাকী আপোনাৰ শিশুটোৰ গোটেই পাৰ্টখিনি এতিয়ালৈকে ভালকৈ মেচিয়ৰ্ড হৈ গৈছে। গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক। এতিয়া কেইটামান দৰকাৰী কথা জানো আহক। আপোনালোকৰ যদি উশাহ লোৱাত কিবা প্ৰব্লেম হয় বা ঘনাই ঘনাই উশাহ লয়, তেতিয়াহ'লে আপোনালোকে বেছি কাম নকৰিব, ৰেষ্টত থাকক আৰু 2-এটা এক্সাৰচাইজ কৰক ডক্তৰৰ পৰামৰ্শ অনুসৰি। আপোনালোকে যিমান পাৰে শুওঁতে লেফ্ট চাইড হৈ পেলাই শুৱক, কাৰণ তেনেকৈ শুলে শিশুটোৰ ওচৰলৈ অক্সিজেনটো ভালকৈ প্ৰবাহিত হয়।
আৰু এটা কথা, আপোনালোকে বেবীটোৰ মুভমেণ্টটো গণি থাকিব। যদি কোনোবা দিনা 10টাৰ মুভমেণ্টৰ কম হয়, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লওক, ডক্তৰক জনাওক। কাৰণ মিনিমাম তাৰমানে 10টা মুভমেণ্ট শিশুটোৱে ল'ব লাগে ডেইলি। এনেকুৱা নহয় যে বেবীটো আপোনাৰ অনবৰতে ঘূৰি থাকিব, সেইটো মুভমেণ্টে আপোনালোকে গণিব লাগে। আপোনালোকে বেবীটোৱে যদি আপোনালোকৰ হাত ভৰিও মাৰিছে, সেই মুভমেণ্টবিলাকো আপোনালোকক গণক। মুঠতে আপোনাৰ 10টা মুভমেণ্ট হ'ব লাগে। আৰু যেতিয়া আপোনালোকৰ গেছৰ সমস্যা হয় বা খালে ওলাই যোৱাৰ নিচিনা লাগে, তেতিয়া আপোনালোকে খোৱাৰ লগে লগে নুশুব। তাৰোপৰি আপোনালোকে যদি পাৰে ৰাতিৰ আহাৰত লাইট আহাৰ খাওক, যিবোৰ সোনকালে হজম হয়। শেষত আপোনালোকে ডক্তৰৰ ওচৰলৈ নিশ্চয় যাব। ডক্তৰে যদি কিবা পৰীক্ষা কৰা নাই, কৰিব দিয়ে, সেইখিনি আপোনালোকে কৰাওক। আৰু সামান্য লেবাৰ পেইন আৰু মেইন লেবাৰ পেইনটোৰ মাজৰ পাৰ্থক্য ডক্তৰৰ সৈতে আলোচনা কৰক। এতিয়া জানক দুটামান সাৱধানতা। যদি আপোনালোকৰ শিশুটোৱে কমকে মুভমেণ্ট কৰিছে, তেতিয়াহ'লে আপোনালোকে লগালগ ডক্তৰৰ ওচৰলৈ যাই পৰামৰ্শ লওক। তাৰোপৰি আপোনালোকৰ যদি পানী ওলাই, ব্লিডিং হয়, তেতিয়াহ'লে আপোনালোকে দেৰি নকৰি ডক্তৰৰ ওচৰলৈ যাওক। বা যদি আপোনালোকৰ বিষ আৰম্ভ হৈছে, তেতিয়াও আপোনালোকে দেৰি নকৰি ডক্তৰৰ ওচৰলৈ যাওক। আৰু এডভাইচত এইটোৱেই ক'ম যে আপোনালোকে এইখিনি সময়ত পানী অলপ বেছিকৈ খাওক। কাৰণ এইখিনি সময়ত শিশুটোৰ ভালকৈ বিকাশ হোৱাৰ বাবে, ডাঙৰ হোৱাৰ বাবে তেওঁলোকৰ ধৰি ৰখা ৱাটাৰ ফ্লুইডটো কমি যায়। গতিকে আপোনালোকে পানী খাওক, বেছিকৈ খাওক, কম নকৰিব। আৰু অলৰেডি মই কৈছোঁৱেই যে যিসকল নতুন গৰ্ভৱতী মহিলা, তেওঁলোকে বেছি চিন্তা নকৰিব। চিন্তা কৰাৰ ফলত কিছুমান সমস্যা দেখা দিব পাৰে। গতিকে আপোনালোকে একো চিন্তা নকৰাকৈ হাঁহি ফূৰ্তি কৰি থাকক। তাৰোপৰি আগতেই কৈছে যে এইখিনি সময়ত শিশুটোৰ গোটেই ডেভেলপমেণ্ট হৈ গৈছে। শিশুটোৱে আপোনাৰ কথা বতৰা শুনিব পাৰে বা আপোনালোকৰ যিখিনি আহাৰ আপোনালোকে খাই, সেইখিনি টেষ্ট কৰিব পৰা হৈছে। গতিকে আপোনালোকে আহাৰ আৰু বাহিৰৰ পৰিৱেশটো সুন্দৰ কৰি তোলক। তেতিয়াহ'লে এইখিনিয়ে। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 9 মাহৰ বিষয়ে জানিম। গতিকে বন্ধুসকল, যদি আপোনালোকে স্বাস্থ্য অসম চেনেলটো চাই ভাল পাইছে, তেতিয়াহ'লে এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।